অসমতে আজি ৰাজ্যিক ভাষাৰ আমি মৰ্যাদা দিয়াত আমি সক্ষম হৈছো। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাত আজি সমগ্ৰ উত্তৰ পূবত ৮,০০০ বিদ্ৰোহীয়ে মূল খুঁটিলৈ ঘূৰি আহিছে আৰু এই সমগ্ৰ ব্যৱস্থাটোক নেতৃত্ব দিছে আমাৰ বড়োভূমিৰ পুৰণা বিদ্ৰোহী সংগঠনসমূহে। মই আজিৰ সভাটো আপোনালোকক বিনম্ৰতাৰে সৈতে ক'ব খোজো যে যিসকলৰ গোচৰ এতিয়াও প্ৰত্যাহাৰ হোৱা নাই তেওঁলোকৰ গোচৰসমূহ আইন শৃংখলাৰ মাজত থাকি প্ৰত্যাহাৰ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু এই দিশত আমি UPPL দলৰ লগত একেলগে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইদিনমান আগতে আমাৰ কোকৰাঝাৰত যি অত্যন্ত সুন্দৰভাৱে ফুটবল প্ৰতিযোগিতা চলিছিলে আৰু লাখ লাখ লোকৰ যি সমাৱেশ হৈছিল সি বড়োভূমিত এক নতুন শান্তিৰ বাতৰি কঢ়িয়াই আনিছিল। আজিৰ সভাতে মই ঘোষণা কৰিব খুজিছো যে সেই ফুটবল প্ৰতিযোগিতাৰ অত্যন্ত সুন্দৰ দৃশ্য দেখি যে সেইদিনাই মই সংকল্প লৈছিলো যে কোকৰাঝাৰত সৰু সজাই আৰ্হিত আমি এখন সুন্দৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিম আৰু তাৰ বাবে আজিৰ সভাতে মই ৰাজ্য চৰকাৰৰ হৈ 150 কোটি টকাৰ এটা অনুমোদন আগবঢ়াইছো। মই আশা কৰো যে মই অহা বছৰ যেতিয়াই কোকৰাঝাৰলৈ আহিম 6 মাহ সময় লাগিব আৰু এই 6 মাহৰ ভিতৰতে আমি নতুনকৈ ষ্টেডিয়াম নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি এইখন এখন ৰাজনৈতিক দলৰ অধিৱেশন। এই ৰাজনৈতিক দলৰ অধিৱেশনত ময়ো এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰোঁ। বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াই আপোনালোকৰ এই অধিৱেশন সফল কৰাৰ বাবে অকল বাণী পঠুৱাই নহয়, টেলিফোন যোগেও ৰাতিপুৱা তেওঁ মোক কৈছিল মই যাতে আপোনালোকক তেখেতৰ শুভেচ্ছাৰ কথা অৱগত কৰোঁ। আজিৰ সভাতেই মই আপোনালোকৰ বাবে সুন্দৰভাৱে আজিৰ এই সুন্দৰ দিনটোত মই আপোনালোকক আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বিচাৰো যে আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি আৰু UPPL দলে একেলগে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমি আমাৰ মিত্ৰতাক আৰু অধিক আমি শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ বড়োলেণ্ডৰ বিকাশৰ বাবে মই শ্ৰদ্ধা নিবেদন কৰিছো। মই যেতিয়া বড়োভূমিৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিছো, আপচুৰ আন্দোলনত নিহতৰ পৰা আনহাতে আন দিশত নিহত হোৱা প্ৰতিগৰাকী পৰিয়ালৰ উল্লেখ কৰাৰ লগতে বড়োভূমিত নিজৰ অধিকাৰৰ বাবে অবড়ো আন্দোলনৰ নেতৃত্ব লৈ শ্বহীদ হোৱা সকলকলৈকৈও মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। কাৰণ মই বিচাৰো মৃত্যুৰ পিছত যেনেকে কোনো বড়ো আৰু অবড়োৰ পৰিচয় নাথাকে, ঠিক তেনেদৰে আজি আমি তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই বড়োভূমিত বড়ো আৰু অনাবড়োৰ মাজত থকা সকলো পাৰ্থক্য আঁতৰাই সমন্বয়ৰ এডাল মহান সাঁকো আমি নিৰ্মাণ কৰিব লাগিব। উন্নয়ন আৰু প্ৰগতিৰ এক নতুন দিগন্ত নিৰ্মাণ কৰিব লাগিব। মই বিশ্বাস কৰোঁ যে আজি যেনেকে আমি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা BTC BTRৰ পৰা বড়োভূমিৰ বড়ো ভাষা বিকাশৰ বাবে কাম কৰিছো, ঠিক সেই ধৰণে এই মঞ্চৰ পৰাই অসমীয়া ভাষা, গোৰ্খা ভাষা, বঙালী ভাষাৰ উন্নয়নৰ বাবেও তেওঁলোকৰ মিডিয়াম স্কুলসমূহৰ শক্তিশালীকৰণৰ বাবেও BTR কৰ্তৃপক্ষই যাতে কাম কৰে তাৰ বাবে মই তেওঁলোকক আহ্বান জনাম। মই আকৌ কৈছো, বড়োসকল হ'ল অসমৰ আদিমতম জনগোষ্ঠী, বড়োসকল হ'ল অসমৰ পিতৃপুৰুষ আৰু আমি আনসকল হৈছো তেওঁলোকৰ সন্তান স্বৰূপ। এজন পিতৃয়ে যেনেকে সকলো সন্তানৰ দায়িত্ব লয় তেনেদৰে আমাৰ বড়ো নেতৃত্ব আৰু UPPL দলে
বড়োভূমিত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ নেতৃত্ব লওক, অভিভাৱকৰ দৰে দায়িত্ব লওক, সম বিকাশ আৰু সম উন্নয়নৰ বাবে গুৰুত্ব দিয়ক। তাৰ বাবে মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আদিবাসীসকলৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবেও চুক্তি স্বাক্ষৰিত হ'ল। মই বিটিআৰৰ নেতৃত্বক আহ্বান জনাম যে আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত যিসকল আদিবাসী লোক আৰু বড়ো লোকসকলৰ ভূমি মাটি আদিত ক্ষতি হৈছিল, তেওঁলোকে নিজৰ ঘৰৰ পৰা আঁতৰি আহিব লাগিছিলে। তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে বিটিআৰে যাতে কাম হাতত লয় আৰু এই দিশত অসম চৰকাৰে বিটিআৰ কৰ্তৃপক্ষক সম্পূৰ্ণ আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি আজিৰ সভাতে মই ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ বিটিআৰৰ নেতৃত্ব লোৱা UPPL দলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনত আপোনালোকে গোট খাইছে। সকলো জাতি জনগোষ্ঠীৰ লোকৰ এই ভূমি এক মিলনৰ ভূমিলৈ ৰূপান্তৰ হৈছে। মই বিচাৰো বড়োলেণ্ডৰ কোনো মাতৃৰ বুকু আৰু যাতে বন্দুকৰ গুলীত খুদা নহয়। প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তানক জন্ম দি সেই সন্তানক শিক্ষিত কৰাৰ সপোন দেখিবলৈ যাতে সাহস পায়, প্ৰেৰণা পায়। বড়োভূমিৰ পৰা যাতে বন্দুকৰ গুলী চিৰ জীৱনৰ বাবে নোহোৱা হৈ যায় আৰু শান্তিৰ কপৌ জুৰি এই বড়োভূমিত যাতে স্থায়ীভাৱে থাকিবলৈ পায়, তাৰ বাবে UPPL দলক সামাজিক ৰাজনৈতিক পৰিৱেশ নিৰ্মাণৰ বাবে মই দায়িত্ব আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, বড়োভূমিৰ বিকাশৰ বাবে আমি দায়বদ্ধ। অকল স্বাস্থ্য খণ্ডতে নহয়, বড়োভূমিত যোগাযোগৰ ক্ষেত্ৰত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কাম হাতত লৈছোঁ। পাগলাদিয়াৰ দলঙৰ পৰা বড়োভূমিত প্ৰায় 1000 কোটি টকাৰ গুডউইল পেকেজ দিয়াৰ পৰা আমি বড়োভূমিত অসমমালাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ ৰূপায়ণ কৰি বড়োভূমিৰ ৰাইজক যোগাযোগৰ সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব খুজিছোঁ। বড়োভূমিৰ দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিব বিচাৰিছোঁ। আজিৰ সভাতে মই ঘোষণা কৰিব বিচাৰিছোঁ যে অহা 1 জানুৱাৰীৰ পৰা আমি বড়োভূমিৰ দৰিদ্ৰ লোকসকলৰ বাবে নতুনকৈ অৰুণোদয় আঁচনি, নতুনকৈ বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড দিয়াৰ কাম আমি আৰম্ভ কৰিম। তাৰ লগে লগে যিমান লোকৰ ৰেচন কাৰ্ড থাকিব, তেওঁলোকে যাতে 5 লাখ টকালৈকে অসম আৰু অসমৰ বাহিৰৰ হস্পিটালত বিনামূলীয়া চিকিৎসাৰ সুবিধা পায়, তাৰ বাবেও অহা 1 জানুৱাৰীৰ পৰা আমি নতুন আঁচনিৰ কাম হাতত ল'ম। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ আঁচনিৰ পৰা প্ৰেৰণা লৈ, অন্ত্যোদয়ৰ আদৰ্শৰ পৰা প্ৰেৰণা লৈ বড়োভূমিৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। যোৱা 1.5 বছৰ আগতে মই ৰুণীখাটালৈ আহিছিলোঁ। ৰুণীখাটাত যি ধৰণে শিশুসকলক জীয়াই থকাৰ ন্যূনতম সুবিধাৰ বাবে ছিকিমত বিক্ৰী কৰিবলগীয়া হৈছিল, তেনেকুৱা ঘটনাই আমাৰ মনত দুখ দিয়ে। এই বড়োভূমি কৃষিৰ বাবে এক উৰ্বৰ ভূমি। বড়োভূমিত যিকোনো গছৰ উৎপাদন হ'ব পাৰে। বনভূমি ধ্বংস নকৰাকৈও আমি বড়োভূমিত মূল্যৱান ঔষধৰ এক সুন্দৰ অৰ্থনৈতিক পৃষ্ঠভূমি আমি নিৰ্মাণ কৰিব পাৰোঁ। মই আশা কৰিম বিটিআৰৰ নেতৃত্বত এক সুন্দৰ অৰ্থনৈতিক কাৰ্যসূচীৰে আমাৰ বড়োভূমিৰ উন্নয়নৰ বাবে অনাগত দিনত আমি আত্মনিয়োগ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ UPPL দলৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাক ধন্যবাদ, অভিনন্দন জনাইছোঁ আৰু যোৱা দিনবোৰত অত্যন্ত সুদক্ষতাৰে বিটিআৰৰ নেতৃত্ব দিয়াৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।
মই বিশ্বাস কৰোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই বড়োভূমি এখন সুন্দৰ ফুলনিৰ দৰে জিলিকি থাকিব। উন্নয়ন আৰু প্ৰগতিৰে এই বড়োভূমি শান্তি আৰু প্ৰগতিৰ এক নতুন সুন্দৰ সোণোৱালী পৃথিৱীলৈ ৰূপান্তৰিত হ'ব। এই দুআষাৰেৰে পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ, খুলুমবাই, মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, UPPL, UPPL। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटीएम सार्भिस हिटाची एटीएम एन्ड टाटा इन्डिकेस एटीएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटीएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005007 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।